এই যে আমি শ্বুটিং কৰোঁ হয় বা নাটক কৰোঁ এইকেইটাই পইচাই চলিবলৈ অসুবিধা হয় সঁচাকৈ অসুবিধা হয় ঘৰৰ পৰা মই একো অসুবিধা পোৱা মোৰ ঘৰখনৰ পৰা অভাৱ নাই পোৱা কিন্তু নিজেই যেতিয়া ডাঙৰ হৈ পেলাই নিজস্ব বুলি বস্তু এটা থাকেতো সেই বস্তুটো সময়ত একো নাপাই পেলাই দিশহাৰা হৈছিল সেই দিনটো সঁচাকৈ পাহৰিব নোৱাৰি সেই মানুহখিনি কালচাৰ এফেয়াৰ্ছৰ যিখিনি আড্ডা এই চেতনা বাইদেৱে কিবা এটা ক'লে এই জয়ন্ত দাসে কিবা এটা ক'লে এই ভূপাল পাঠকে গাজা ক'লে তেতিয়া আকৌ ভাড়া মই নাচাওঁ এওঁ চাই এওঁ কৰি বোলে বেয়া হোৱা নাই দেই চিৰিয়েল ভাল হৈছে আপুনি পাৰিব জানো কৰিব বোলো বহুত দিনটো কৰা নাই প্ৰথম দিনা গৈ কেমেৰাৰ সন্মুখত ৩৬টা এনজি কেমেৰাটো কিবা দৈত্য এটা ভয় লাগি যায় মানে মুখস্থ কৰোঁ পানী খাবলৈ দিয়ে পানী খালে আৰু ভয় লাগে পানী খোৱাৰ পিছত তেতিয়া কি ক'ম যদিও পানী দিলোঁ সেইটো মূৰত নোসোমায় একদম ব্লেংক হৈ যায় কিন্তু পিহিছে আৰু মোক বটি মেলি মোৰ মালটো উলিয়াইছে মই কিন্তু নাজানো একদম নাজানো তাতে কি হয় তাই তেতিয়া সৰু আছিলে বুজিছা ছোৱালী মোৰ সৰু ছোৱালী এজনীয়ে ছোৱালী আৰু তাইৰ লগৰ ল'ৰা ছোৱালীবিলাকে তাইক কয় তোৰ বাপেৰ চাহ খাবলৈ নাপায় তোৰ বাপেৰ ধূৰ্ত তোৰ বাপেৰ হেৰি মাৰ খায় লাজ খায় কেতিয়াবা খং উঠেনে নুঠে দুখ আহেনে নাহে জীৱনত দুখটো কাৰণ আহে দুখ নাথাকিলে জীৱন ধৰি নহয় খং অজস্ৰ খং উঠে কিছুমান কথাত মানে সহ্য কৰিব লাগে হহুৱা কথাটো বৰ সহজ কথা নহয় বান্দৰ দেখিলেও মানুহে হাঁহে কিন্তু মানুহে বান্দৰ আমি কৰিলে খং উঠে এই তেনেকুৱা নিচিনা এই কিবা এটা কাৰণে হেলমেটটো ক'ৰবাত তাৰ গাড়ীতে ক্লিপটো মাৰি হুডত এই যে এডাল হেলমেটটো মাৰি থৈ দিলোঁ সেই গাড়ীৰ ওপৰত হেলমেটটো লৈ দুদিন ঘূৰিলে আহিলে কুকুৰ চালক বামুণ তাৰ মুখত বৰ বেয়া কুকুৰ চালক বামুণ এনেদৰে তেতিয়া হেলমেট থ'বলৈ জেগা নাপালি মোৰ তাত থৈছ নমস্কাৰ স্বাগতম জনাইছোঁ কালচাৰ আড্ডাৰ আন এটা খণ্ডলৈ আজি আমাৰ অতিথি হিচাপে আছে বিশিষ্ট অভিনেতা দুলাল বেজবৰুৱা তেখেতক পৰিচয় কৰি দিয়া কোনো প্ৰয়োজন নাই তথাপিও তেওঁৰ মুখেৰে আমি বহুত কথা জানিবলৈ ইয়ালৈ আগবাঢ়ি আহিছোঁ আহকচোন তেওঁৰ লগত কথা পাতোঁ দুলাদা ধন্যবাদ আৰু স্বাগতম ঠিকে আছে মোটামুটি টেবলেট খাই আছোঁ যদি ঠিকে আছোঁ টেবলেটে খাব লাগে আৰু বয়স হৈ গৈছে যে নাই তেনেকৈ নক'ব দেই আপুনি বয়স হৈ গৈছে বুলি ক'লে দিগদাৰ হ'ব আমাৰ দিগদাৰ হ'ব অন্ততঃ এই বাকী কামবোৰ কৰি আছে আমি দেখিয়ে আছোঁ আপোনাক জড়িত হৈয়ে আছে অভিনয়ৰ লগত আৰু অসমৰ ৰাইজে আপোনাক দেখিয়ে থাকে অভিনয়ৰ লগত আপোনাৰ অভিনয় জগতৰ পাতনিটো কেনেকৈ মিলিছিলে কেনেকৈ মিলিছিলে মানে কি এই মই যেতিয়া সৰু আৰু মানে 6 মানত পঢ়ি আছোঁ তেতিয়া আমাৰ মৰঙী প্ৰগতি সমাজত বিহু সন্মিলন পাতে বিহু সন্মিলনত কি হয় ওৱান এক কম্পিটিশ্যন হয় তাত তেতিয়া সেই ডাঙৰ ডাঙৰ চিল দিয়ে এইবিলাক দিয়ে তাৰপিছত মই এখন নাটকত খুব অভিনয় কৰিবলৈ মন দেখিছোঁ আৰু তেতিয়া প্ৰথম অভিনয় কৰিবলৈ খুব মন গৈছে তাৰপিছত সেই নাটকখনত মই মোৰ কাৰণে ৰোল নোলোৱাত মোৰ মনটো খুব দুখ লাগিল তাৰপিছত মৰঙী হাইস্কুলৰ নবীন গগৈ ছাৰে এখন নিজেই লিখিলে ওৱান এক এখন লিখিলে টেলিফোনৰ ৰহস্য তাত কিমান বয়স হ'ব আপোনাৰ তেতিয়া ক্লাছ 6ৰ আছিল ক্লাছ 6ৰ এই সৰু কাৰণে মোক তাত ৰোলটো নিদিলে মোৰ দুখ লগাৰ কাৰণে নবীন গগৈ ছাৰে নিজে লিখিলে 4টা মানুহৰ লৈ পেলাই ওৱান এক এখন লিখিলে তেতিয়া লিখিলে টেলিফোনৰ ৰহস্যখনত মই মালিকৰ ঘৰৰ চাকৰ মোৰ বন্ধু এটাও মালিকৰ ঘৰৰ চাকৰ আছিলে এই টেলিফোনৰ গণ্ডগোলতে CBI আহে আহি পেলাই ধৰি পেলাই
তেনেকুৱা এটাত মই বেছ ছেক্টৰ পালোঁ অঁ অঁ বেছ ছেক্টৰ পালোঁ মইতো বেছ ছেক্টৰ কি বস্তু নাজানো নাজানে হয় মানে খুব এনাউন্স কৰিছে হয় আমাৰ ঘৰৰ পৰা ওচৰতে প্ৰগতি সমাজৰ যিটো বিহু সন্মিলন পাতে বেছ ছেক্টৰ চিঞৰিছে মই দুলাল বেজবৰুৱা মই আহিছোঁ আহি পেলাই তেতিয়া বেছ ছেক্টৰৰ কাৰণে চবেই হেৰি কৰিছে মোক ষ্টেজলৈ মাতিছে ইমান কৰি কাপ এটা দিছে কাপটো দিছে আব্দুল মালিক ছাৰ তেতিয়া তাৰমানে কি মই তেখেতকো ভালকৈ নাজানো হয় হয় ইমান বিশিষ্ট ব্যক্তি এজন যে এতিয়া মনলৈ আহে আব্দুল মালিক ছাৰে মোক এটা কাপ দিছে কাপটো লৈছোঁ মোৰ কিবা তেতিয়াই কিবা ভাল লাগি গৈছে মানে মানে বেছ ছেক্টৰ বুলি গম নাপাওঁ যে সেইটো শ্ৰেষ্ঠ অভিনেতা সেইটো পাইছোঁ যে পাই পেলাই ঘৰলৈ আহিছোঁ মানে মোৰ তেতিয়াই কিবা লাগি গৈছে মানে খুব নাটক চাটক কৰিবলৈ মন যায় হেৰি কৰোঁ উৎসাহ সেইফালৰ পৰা পাইছিলোঁ আৰু সেইফালৰ পৰা আহি আজি এই পৰ্যায়ত পাইছোঁ প্ৰথম মোৰ টেলিফোনৰ ৰহস্যখন প্ৰথম মোৰ এতিয়াও মনত আছে কোনো দিন নাপাহৰোঁ তাৰমানে আৰু নবীন গগৈ ছাৰ এতিয়া নাই তেখেতেও মোক এইকণ বৰ সুযোগ ধুনীয়াকৈ দি দিলে হয় দাদা আপুনি জন্মসূত্ৰে যোৰহাটত আছিলে হয় তাৰপিছত গোলাঘাটৰ বাসিন্দা কেনেকৈ হ'ল আপোনালোক তাৰমানে কি হ'ল মোৰ জন্ম যোৰহাট লাডুইগড় দেউতাই কৰ্মসূত্ৰে বকিয়াল বাগানত গোলাঘাট বাগানত চাকৰি কৰিছিলে এই তেতিয়াই লৈ আহিছিলে বকিয়াল বাগানলৈ আৰু বকিয়াল বাগানতে আমি শৈশৱটো পাৰ কৰিছোঁ পঢ়াৰ শুনাৰ কাৰণে গোলাঘাট মৰঙিলৈ লৈ আহিলে তাতে মাটি লৈ ঘৰ বনালে আমি গোলাঘাটতে ডাঙৰ দীঘল হৈ এনেকৈ পঢ়া শুনা কৰি গুৱাহাটীমুখী হ'লোঁ এতিয়াও আপোনালোকৰ মানুহ আছে চাগে ফেমিলি মোৰ দাদা আছে মা দেউতা নাই আমাৰ ছজন ককাই ভাই এই তেনেকৈ আৰু ডিব্ৰুগড় যোৰহাট গুৱাহাটী বোকাখাট য'তেই ইচ্ছা যায় ত'তে নামিব পাৰি আপাৰ আছামখন আপোনালোকৰ চিনাকি আৰু গোটেইখিনি দাদা এটাটো কথা গম পাওঁ যে আপুনি এজন চৰকাৰী বিষয়াও আছিলে নহয়নে বিষয়া নহয় মই আছিলোঁ কেজুৱেল এক্টৰ হয় 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 তো সেই অকণমান কওকচোন কেনেকৈ আপুনি তাৰ লগত জড়িত হ'ল আৰু আকৌ এইপিনে আপুনি মানে অভিনয়টো আকৌ পেচা হিচাপে ল'লে প্ৰথমতে নিচা আছিলে নে পেচা মানে প্ৰথমতে নিচা আছিলে পেচাটো পিছত হ'লগৈ আৰু প্ৰথম অৱস্থাত মানে কি মই গোলাঘাটৰ পৰা যেতিয়া 70 দশকত গুৱাহাটীমুখী হৈছোঁ তেতিয়া আহি পেলাই মই শ্বিলঙত আছিলোঁ মোৰ খুৰা আছিলে এই তেনেকৈ আছিলোঁ তেনেকৈ থাকোঁতে মই মাজে মাজে ডিব্ৰুগড়লৈ যাওঁ দাদা মোৰ খুব ভাল এক্টৰ আছিলে নাটক চাটক কৰে চিভিত কাম কৰিছিলে এই ইণ্ডিয়া ক্লাবত এখন নাটক কৰিছিলোঁ নাটক কৰোঁতে মজিদদা আব্দুল মজিদ তেতিয়া এই চিভিত কৰিছিলে মজিদদাই মোক অভিনয় দেখিছিলে অভিনয় দেখি পেলাই এই সেই সূত্ৰে মোক মজিদদাই আবাহন থিয়েটাৰলৈ এটা ৰোলৰ কাৰণে মাতিছিলে ভাইমামানলৈ তাৰপিছত ঘৰৰ পৰাতো নিদিয়ে খুৰায়ো নিদিয়ে তেতিয়া এনেই কিমান বয়স আছিলে আপোনাৰ তেতিয়া মোৰ খুব বেছি আছিলে 23-24 এনেকুৱাই হ'ব আৰু তাৰপিছত মই পাঠশালা গুচি আহিছিলোঁ তাৰপিছত আৰাধনাৰ পৰা আবাহনত 80ৰ পৰা 85লৈকে মই আবাহনত আছিলোঁ 5 বছৰ থাকি পেলাই মোৰ লগত আছিলে হেৰি প্ৰাণজিৎ দাস মই এইখিনি একেলগে বিনন্দ কন্দলী তাৰপিছত আমি ডাইৰেক্টৰ পাইছিলোঁ ভৱেন শইকীয়া ছাৰৰ সান্নিধ্য পালে মানে 5 বছৰে পাইছোঁ মানে নৱস্য ব্যক্তি বহুত শিকিছোঁ আৰু শিকিবলগীয়া থাকি গ'ল আৰু মজিদাক পাইছোঁ লক্ষ্যধৰ চৌধুৰী ছাৰক পাইছোঁ মদ ভাগৱত গীতা এইখিনি এনেকৈ আহি 5 বছৰ থকাৰ পিছত মই কি কৰিম কি নকৰিমকৈ ভাম্যমানো ভাল নলগা ঘৰৰ পৰা মানে এতিয়াৰ ভাম্যমান তেতিয়াৰ ভাম্যমান বেলেগ আছিলে মানে গুচি যাব লাগে
4 দিনৰ মূৰে মূৰে বেডিং বনা আমুক তামুক এইবিলাক কৰি পোৱা নাছিলোঁ আৰু কমিউনিকেশ্যনটো কম আছিলে ন তেতিয়া খুব বেয়া কমিউনিকেশ্যন কাৰণ এতিয়াতো মোবাইল আছে বা কিবা কিবি আছে ইলেক্ট্ৰনিক চিঠি দিয়ে চিঠিৰ কাৰবাৰ আছিলে আৰু বহুত দিনৰ মূৰত পাওঁ আমিও দিওঁ তেনেকুৱা তাৰপিছত ভাইমমানত থাকি মেলি মোৰ দাদা এজন আছিলে দাদাজনে ক'লে তই কালচাৰেল এফেয়াৰ্ছত এপ্লাই কৰচোন এনেকৈ কৰি মেলি কালচাৰেল এফেয়াৰ্ছত মই সোমালোঁ মানে এক্টিঙৰ হেৰি এক্টিংটো নাপায় মই ছেটত সোমালোঁ ছেটত সোমাই এই ছেটবিলাক সেই ডেক'ৰেশ্যন কৰে সেইধৰণে মই কালচাৰেল এফেয়াৰ্ছত 20 বছৰ কৰিলোঁ মই 20 বছৰে পালোঁ তাৰপিছত 17ত মই ৰিটায়াৰ হ'ল তেতিয়াহ'লে আপুনি একেলগে সেইটো সময়ত জয়ন্ত দাকো পাইছিলে জয়ন্তক পাইছোঁ তাৰপিছত চেতন বাইদেউক পাইছোঁ গব্যাঞ্জলিক পাইছোঁ হিৰণ্য আমাৰ লগত নহয় তেওঁ যোৰহাটত তেনেকৈ আছিলে এনেই অহা যোৱা অফিচলৈ আহে তেনেকৈ পাওঁ পুলিন নাথক পাইছোঁ তাৰপিছত তৰুণ কলিতাক পাইছোঁ তাৰপিছত আমি ভূপাল পাঠক এইবিলাক এটা ডাঙৰ আড্ডা হয় আৰু তেওঁবিলাক বৰ ধুনীয়া ধুনীয়া কথা ওলায় কিছুমান গাজা ওলায় নাটকৰ বিষয়ে চৰ্চা হয় সেই দিনটো সঁচাকৈ পাহৰিব নোৱাৰি সেই মানুহখিনি কালচাৰেল এফেয়াৰ্ছৰ যিখিনি আড্ডা মানে যিয়ে পাইছে মানে নোপোৱাখিনি আৰু ক'ব নালাগে আৰু আপোনালোকৰ আড্ডাটো প্ৰায়ে হয় মই এবাৰ নে দুবাৰ তাত নিউজ কৰিবলৈ গৈছিলোঁ তেতিয়া সোমাই লিফ্ট ছাইডে আছিলে এখন ডাঙৰ ৰাউণ্ড টেবুল চবৰে চকী থাকে আৰু বিভিন্ন ক্ষেত্ৰৰ আড্ডাটো আপোনালোকৰ হয় মই খুব সেইটো মানুহে পাহৰিব নোৱাৰে আপোনালোকেতো প্ৰশ্নই নাহে আৰু পাহৰা এই চেতন বাইদেৱে কিবা এটা ক'লে এই জয়ন্ত দাসে কিবা এটা ক'লে এই ভূপাল পাঠকে গাজা ক'লে তাৰপিছত আকৌ নাটকৰ যোনদিনাখন অবিনাশ দাই যেতিয়া নাটক চাটকৰ কাৰণে কামবোৰ কৰে মোকো কয় বেজবৰুৱা তুমি চাবাচোন দেই এনেকৈ তেনেকৈ এই নাটকৰ সময়ত কাৰো মানে সময় নাই সেই নাটকতে ব্যস্ত নাটকখন কেনেকৈ ভাল কৰিব লাগে প্ৰতিটো আমাৰ প্ৰথম নাটক যেতিয়া কৰোঁ মানে টেবুল ৰিহাৰ্চেল হয় ষ্টেজলৈ বহুত মানে এসপ্তাহৰ কাৰণেহে ষ্টেজত উঠোঁ লাইট ক'ত ৰুম কোনখিনি হেৰি কৰোঁ এইবিলাক যিখিনি পজিশ্যন বুলি কোৱা ছেটিংছবিলাক হেৰি কৰে সেইবিলাক দিয়ে তাৰপিছত তেনেকৈ নাটকখন খুব ভাল লাগে দেই খুব ভাল এক্টৰ আছিলে সেইটোতো আৰু অসমৰ মানুহক ক'বই নালাগে তেওঁৰ বিষয়ে দাদা আপোনালোকৰ খুব এটা যুগলবন্দী বুলি ক'ব পাৰি ভাড়াঘৰ চিৰিয়েলখনৰ আপোনাৰ যিটো চৰিত্ৰ সেইটো অসমৰ মানুহৰ মনত আছে আৰু ভৱিষ্যতলৈও থাকিব ইমান সুন্দৰ হৈছিলে কেওট নামৰ বিশেষকৈ চৰিত্ৰটো এই চৰিত্ৰটো কেনেকৈ আহিল আৰু কেনেধৰণে মই যিমানটো গম পাওঁ সেইটো বহুত আপুনি ইম্প্ৰভেশ্যন কৰিছিলে মানে স্ক্ৰিপ্টত যেনেকৈ আছিলে তাতকৈ বহুত ডেভেলপ কৰিছিলে অকণমান ক'ব নেকি কেনেকৈ আৰম্ভণিটো হৈছিলে আৰম্ভণি মানে কি মই তেতিয়া কালচাৰেল এফেয়াৰ্ছতে কেজুৱেল হিচাপে কাম কৰি আছিলোঁ তেনেকুৱাতে মানে কি এই ভাড়াঘৰৰ এছিষ্টেণ্ট ডাইৰেক্টৰ সহকাৰী পৰিচালক আছিলে ঋতুপৰ্ণ শইকীয়া মোৰ বন্ধুৰ পুত্ৰ তাত এটা কেওট নামৰ চৰিত্ৰ আছে সেই চৰিত্ৰটোৰ কাৰণে মানুহ বিচাৰি ফুৰিছে মই শুনামতে 4-5জনমান চিলেক্ট হৈছিলে DPI সুৰেণ বৰা বুলি তেখেত ভাল এতিয়া নাই তেখেত ঢুকালে তেখেত আৰু এনেকৈ 4-5জনমান সেই যোৰহাট ছাইডৰ মানুহ যোৰহাট গোলাঘাট ডিব্ৰুগড় এনেকুৱা ঠাইৰে মানুহ চাগে বিশেষকৈ ভাষাটোৰ কাৰণে এই কথাবিলাকৰ কাৰণে লাগে আৰু তাৰপিছত এতিয়া যোৰহাটৰ মানুহবোৰৰ যেনেকৈ ক'ত ঘৰ বুলি ক'লে যোৰহাট বুলি কয় দেৰগাঁও ক'ৰ পৰা আহিলা বুলি ক'লে সেই ট'নটো লাগে হয় সেইকাৰণে কেওটটোৰ কাৰণে চাই আছিলে মৃদুল ভূঞা তাৰপিছত মোক এই ঋতুপৰ্ণই ক'লে মোক তেতিয়া খুৰা বুলি মাতে আৰু তেওঁৰ দেউতাকৰ মানে এইটো ভাল লাগে কিন্তু ট'নটো খুব ভাল লাগে মইতো ভাল পামেই বাৰু আমি যোৰহাটৰ কাৰণে ট'নটো ভাল লাগে তাৰপিছত কি হ'ল মোক এই ঋতুৱে ক'লে খুৰা এনেকৈ ভাড়াঘৰ এখন
ধাৰাবাহিক হৈ আছে আপুনি চৰিত্ৰ এটা কৰিব নেকি মই কৈছোঁ দেই নাটক কৰি থাকোঁ তেতিয়া DD1 এইবিলাকত দূৰদৰ্শনত কৰি থাকোঁ বোলে মই কি চিৰিয়েল কৰিম এই বাদ দিয়ে মই নোৱাৰিম নেকি নহয় বোলে কৰকচোন বৰ ভাল লাগিব তেনেকৈ ক'লে বোলো হয় নেকি ঠিক আছে নহয় বেছি নাই বোলে এটা বা দুটা এপিছড এটা বা দুটা এপিছড আপুনি ওলাই দিবগৈ লাগে তাৰপিছত বোলো হয় নেকি কোনদিনা যাব লাগিব বোলে এনেকৈ তেতিয়া হেৰি আছিলে 2013 আছিলে নেকি 2013তে দেই মই বোলো নাই যাওঁ ৰাজু আছে এনেকৈ মানুহ গম পাইছোঁ আৰু তেতিয়া আকৌ ভাড়া মই নাচাওঁ এওঁ চাই এওঁ কৰি বোলে বেয়া হোৱা নাই দেই চিৰিয়েলখন ভাল হৈছে আপুনি পাৰিব জানো কৰিব বোলো বহুত দিনটো কৰা নাই চিনেমা কৰিছোঁ নাটক ষ্টেজ প্লে কৰিছোঁ চিৰিয়েল তেনেকৈ কৰা নাই দূৰদৰ্শনত কৰিছোঁ বোলো যাওঁ দিয়া তেনেকৈ গুচি গৈছিলোঁ প্ৰথম দিনা গৈ কেমেৰাৰ সন্মুখত 36টা NG বহুত বছৰৰ মূৰত কৰিছে যে আচলতে কি ক'ম মানে ইমান দীঘলৈকে ক'ব পাৰোঁ কথাবিলাক এতিয়া যেনেকৈ কওঁ তেনেকৈ বাহিৰত ধুনীয়া কেমেৰাটো কিবা মানে দৈত্য এটা ভয় লাগি যায় মানে মুখস্থ কৰোঁ পানী খাবলৈ দিয়ে পানী খালে আৰু ভয় লাগে পানী খোৱাৰ পিছত তেতিয়া কি ক'ম যদিও পানী গিলোঁ সেইটো মূৰত নোসোমায় একদম ব্লেংক হৈ যায় 36টা NG মাৰিছোঁ নাই নহ'ব আৰু এনেকৈ তেনেকৈ থাকি কিন্তু পিহিছে আৰু মোক বটি মেলি মোৰ মালটো উলিয়াইছে মই কিন্তু নাজানো একদম নাজানো তেনেকৈ উলিয়াইছে প্ৰথমটো বাফাৰ্ছ ফুলকবি এই 6 মাইলত কৰিছোঁ বাফাৰ্ছ ফুলকবি বুলি এনেকৈ সেইটো কৰিছোঁ তাৰপিছত মাকালো গ্ৰীণ টি এইটো কৰিছোঁ এনেকৈ কৰিছোঁ তেনেকৈ আমাৰ ভগ্নী চেনেল ৰিণিকি ভূঞা তেখেতে চাইছে মেলিছে এই কেৰেক্টাৰটো আন তেওঁলোকক লাগে মানে তেওঁলোকক হিংস দিছে ৰাজুৱে কৈছে এইটো কেৰেক্টাৰ ভাল লাগিব আমুক তামুক তাহাঁতৰ মই একোৱেই নাজানো ঠিক এই দুটা এপিছডৰ পৰা লাহে লাহে 8 বছৰ পূৰা কৰিছোঁ 8 বছৰ পূৰা কৰিছোঁ তাৰপিছত এই মানে কি মই জয়ন্তই যেতিয়া ওলাওঁ মানুহে ভাল পায় ফোন কৰে বিভিন্ন জেগাৰ পৰা ফোন আহিছে শেষত গৈ পেলাই কি হয় আমি স্ক্ৰিপ্ট ফ'ল' নকৰোঁ মই আপোনালোকৰ শ্বুটিঙো চাইছোঁ শংকৰদেৱ ষ্টুডিঅ'তে হৈছিলে মই মানে আজৰি পালে তালৈ যাওঁ আৰু নিজে মোৰ ভালকৈ মনত আছে জয়ন্ত দা আৰু আপুনি জয়ন্ত দাকো তেখেতকো দাদা বুলি মাতোঁ কেতিয়াবা 2 এদিন মানে আমি চিনাকি থাকে যে সেইকাৰণে কিনাৰত ৰৈ লৈ পেলাই চাওঁ নহয় আপোনালোকৰ কেতিয়াবা মানে মই এনেকৈ চাই থাকোঁ মন যায়তো স্ক্ৰিপ্টটো মই কৰিলে কেনেকৈ কৰিম দেখোঁ স্ক্ৰিপ্টৰ ডাইলগ এটাও নাই মানে হেৰিটো ষ্ট্ৰাকচাৰটো থাকে ইমান আৰু ইমান আপোনালোকৰ ধুনীয়াকৈ ইমান মানে ইটো সিটোৰ যিটো আপোনালোকৰ সেই বস্তু স্ক্ৰিপ্টটো থাকেতো এই বেজা হা এনেকৈ মাতে স্ক্ৰিপ্টটো থাকে বস্তুটো অকণমান পঢ়ি দিয়ে পিছত আমি এই বস্তু কেনেকৈ ইম্প্ৰভাইজ কৰিম এবাৰ তেনেকৈ আলোচনা কৰি লওঁ কেতিয়াবা কি হয় লাহে লাহে কেনেকুৱা হৈছে এই ইম্প্ৰভাইজ বুলি নহয় আৰু সেইটো ইটোৰ পিছত সিটো কৈ থাকোঁ তাৰমানে ৰাজু এটা ক'লে মই কিবা এটা ক'লোঁ ইফালে সুজিত শৰ্মা আহিলে ফণী শৰ্মাৰ সুযোগ্য পুত্ৰ দেই ঠিক সুজিত শৰ্মাই কৈ বৰা কেৰেক্টাৰটো মানে কি এইবিলাক ভাবিব নোৱাৰাকৈ ওলাই যাওঁ নৰগল মুখৰ পৰা ওলাই যায় আৰু ৰাজুৰ মুখ মানে কেনেকুৱা সংলাপ অভিনয় বৰ সুন্দৰ কৰেতো তেওঁৰ মুখত চব ওলায় তাৰমানে এই হাতে ভৰিয়ে চব কৰে এইবিলাক কৰি মেলি এই তেনেকেই বাঢ়ি গৈছিলে বৰ সুন্দৰ সময় আছিলে সেইখিনি আপোনালোকৰ আৰু আপুনি কাৰোবাক কৈছিলে এদিন মোক পাৰ্চনেলিও কৈছিলে যে সেই কেৰেক্টাৰটোৱে আপোনাৰ বোলে অকণমান ছোৱালী তাতে কি হয় তাই তেতিয়া সৰু আছিলে বুজিছা
আপোনাৰ ছোৱালী মোৰ সৰু ছোৱালী এজনীয়ে ছোৱালী আৰু হয় তাই সৰু তাইক বাছত দিওঁ আৰু চেণ্ট্ৰেল স্কুলত পঢ়িছিলে খানাপাৰা এই বাছত উঠাই দিওঁ নহয় বাছৰ পৰা নামেগৈ বাছৰ পৰা আহে এই মোক দেখে যে কেতিয়াবা লৈ যাওঁ কেতিয়াবা লৈ থাকোঁ তাৰপিছত তাইৰ লগৰ ল'ৰা ছোৱালীবিলাকে তাইক কয় তোৰ বাপেৰ চাহ খাবলৈ নাপায় তোৰ বাপেৰ ধূৰ্ত তোৰ বাপেৰ হেৰি মাৰ খায় লাভ খায় বিভিন্ন ধৰণৰ কথা তেনেকুৱাই আছিলে এই কেৱত বুলি মাৰে গৰু এটা মাৰি দিয়ে মই একো নহয় কিয় মাৰিছে এই কাকতি এনেকৈ আৰু মাতো দিয়া হয় কাকতি আছেনে এই ধৰণৰ কথাবিলাক সেই চৰিত্ৰটো দেখি পেলাই তাহাঁতি মানে মোৰ ছোৱালীক জোকায় জোকালে তাই মানে দুখ লাগিছে মোৰ দেউতা সঁচাকৈ তেনেকুৱা নেকি এইটো ভাবিলে মাকৰ লগত কথা পাতে মোৰ লগত নাপাতে কাৰণটো কি মাকে কৈছে নহয় বোলে এনেকৈ ল'ৰা ছোৱালীবিলাকে জোকায় তেতিয়া আকৌ মোৰ খুব দুখ লাগিছে দেই চালা এইটো এনেকেই ভাবিছে কেনেকৈ ভাল কৰিম এই মোৰ লগততো নাহে মই গ'লেও বেয়া পায় তেনেকৈ বাছত উঠিবৰ সময়ত তাই উঠে নহয় তাৰ পিছে পিছে মই মটৰচাইকেল লৈ বাইক লৈ পেলাই আহি কাহিলীপাৰাত ৰখি পেলাই তাই নিজে খোজকাঢ়ি ঘৰলৈ যায় আকৌ মই মোৰ কামত গুচি যাওঁ ঠিক তেনেকৈ থাকি তেওঁলোক ডাঙৰ হ'ল এনেকৈ ভাড়াঘৰ বাঢ়ি গৈ আছে লাহে লাহে তাইও ডাঙৰ হৈ গৈ আছে ক্লাছ 10 মানত তেতিয়া তাইৰ লগৰ ল'ৰা ছোৱালীয়ে কয় তোৰ দেউতাৰ লগত মোক চিনাকি কৰি দিবি না ইমান পাই তাই বিৰাট তেতিয়া প্ৰাউড ফিল কৰে এতিয়াও বিৰাট ভাল পায় খুব ভাল পায় হেৰি কৰি আৰু বিশেষকৈ মোক আগবঢ়াই পঠিওৱা কিন্তু ঠেলি মেলি পঠিওৱা যেন মোৰ পৰিবাৰে পঠিয়াইছিলে তেওঁ আকৌ এইটো লাইনৰ লগত নহয় তেওঁ মেডিকেল লাইনৰ কালচাৰটো গমেই নাপায় একদম সজাই পৰাই বোলে এনেকৈ তেনেকৈ বান্ধি মেলি তেওঁৱে পঠিয়াই যেতিয়াই যি শ্বুটিঙলৈ একদম আগদিনাৰ পৰা প্ৰস্তুত হৈ থাকে এইখেত যাব আমুক তামুক তেওঁ বহুত কষ্ট কৰি মোক পঠিয়াইছিলে এইটো সুযোগতে বৌকো ধন্যবাদ দিছোঁ দেই বৌ আপুনি আমাক ইমান সুন্দৰ অভিনেতা এজন দিলে আৰু অসমৰ ৰাইজেও মানে আপোনাক সঁচাকৈ ধন্যবাদ জনাইছে যদি বৌয়ে অকণমান চেষ্টা কৰি নপঠিয়াহেঁতেন সম্ভৱ দাদাক আমি এইটো ওপৰত নাপালোহেঁতেন মই নিজেই কৰিছিলোঁ এই ভাড়াঘৰ যাওঁ নে সেই যাওকচোন যাওঁ বিৰাট ভাল লাগিছে বোলে মানুহবোৰ বৰ ভাল লাগে মানে তেতিয়া আৰু টিভি নাচায়তো মানুহে ভাড়াঘৰখনেই চাইছিলে তেতিয়া কিনিছিলে আৰু নহয় আৰু সেইটোৱে এই পৰিৱেশটো আহিছে চিৰিয়েলৰ পৰিৱেশটো আহিছে সেইখিনি আপোনালোকে চেঞ্জ দিছে অসমীয়া মানুহক একদম পূৰা মানুহে বহি পেলাই গোটেই পৰিয়ালটোৱে চাব পৰা এখন ধাৰাবাহিক সুন্দৰ কোনো হেৰি নাই আৰু প্ৰতিটো মানুহৰ দৈনন্দিন যিবিলাক কাম কাজ সেইবিলাক মিলি যায় সেইকাৰণে মানুহে বহে ভাড়াঘৰ বুলি কৈ দিলে যে মোকতো দক্ষিণ গাঁৱৰ আহে যে কিছুমান এই যে হাজিৰা কাম আনে উই যে ভাড়াঘৰ এনেকৈ মানে সেই সম্প্ৰদায়ৰ মানুহেও চাইছিল এতিয়াও আপোনাৰ যদি কেতিয়াবা আপোনাৰ কথা ওলায় বা এনেও বাকী গোটেইখিনি ইণ্ডাষ্ট্ৰীৰ মানুহখিনিয়ে গম পায় যদি কিবা কেৰেক্টাৰৰ কথা কয় ধৰক দুলাল বেজবৰুৱা দা বুলি মনত নপৰে কিনাৰত কেৱত দা বুলি লিখি দিলেহে মনত পৰে মই এতিয়া মানে এনেকুৱা হয় মোৰ লিখিত নামটো দুলাল বেজবৰুৱা মা দেউতাই দিয়া নামটো দুলাল বেজবৰুৱা কাগজে পত্ৰে অফিচিয়েলি যিটো নাম এতিয়া মানে কেতিয়াবা কি হয় বেজবৰুৱা চেজবৰুৱা কৈ থাকিলে মোৰ গাটো কেটকুট নকৰে ঐ কেৱত দা মোকে মাতিছে যিটো ৰাইজে দিয়া নাম যে আপুনি তেতিয়াহে গম পায় যে হয় মোকে মাতিছে আৰু এইটো ৰাইজে দিয়ে ৰাইজৰ আশীৰ্বাদ এইটো আশীৰ্বাদ নিৰ্মালী বহুত ডাঙৰ আশীৰ্বাদ নিৰ্মালী দাদা প্ৰায় মোৰ লগতে গোটেই সমগ্ৰ অসমবাসীয়ে আপোনাক এজন ভাল কমেডিয়ান বুলি জানে সেইটো আৰু মই বেলেগকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই কিন্তু মোৰ কথাটো হৈছে যে এই মানুহজনৰ আমি এনি টাইম হাঁহি থকা এজন মানুহ দেখোঁ কেতিয়াবা খং উঠেনে নুঠে দুখ আহেনে নাহে জীৱনত দুখটো কাৰ নাহে দুখ নাথাকিলে জীৱন ধৰি নহয়
খং অজস্ৰ খং উঠে কিছুমান কথাত মানে সহ্য কৰিব লাগে খং নামি চান্দাল গতিকে এই হাঁহিটো মানে কি হয় হহুৱা কথাটো বৰ সহজ কথা নহয় বান্দৰ দেখিলেও মানুহে হাঁহে কিন্তু মানুহে বান্দৰ আমি কৰিলে খং উঠে এই তেনেকুৱা নিচিনা আৰু কমেডিটো বস্তু কি এই কথা বতৰাই মানুহক মনত সুমুৱাই দিব পাৰিলে কেৰেক্টাৰটো তেতিয়া মানুহে ভাল পায় আৰু সেইধৰণেহে হেৰি মোৰ মই বিশেষ কমেডিয়ান বুলি নহয় আৰু এই যিকেইটি ৰোল কৰি ভাল পাওঁ তেনেকুৱা কেতিয়াবা কেতিয়াবা কিছুমান কথাত একদম অতিষ্ঠ হৈ যাওঁ তেতিয়া খং উঠে খং উঠে একো নামানো মনে মনে থাকোঁ হজম কৰোঁ আৰু সেই হজম কৰাই কাৰণে মানুহে ভাল পায় মই খং চং নুঠে কেতিয়াবা ব্ৰাছ থওঁ দেই কেতিয়াবা এবাৰ হেৰি ঢুকাই গ'ল জয়ন্ত দাস তেওঁৰ লগতো মোক কেতিয়াবা লাগি যায় ডন লাগে তেতিয়া বহুত কাজিয়া লাগে এবাৰ হ'ল কি ঘৰলৈ আহিব লাগে মোৰ এই কিবা এটা কাৰণে হেলমেটটো ক'ৰবাত তাৰ গাড়ীতে ক্লিপটো মাৰি হুডত এই যে এডাল হেলমেটটো মাৰি থৈ দিলোঁ সেই গাড়ীৰ ওপৰত হেলমেটটো লৈ দুদিন ঘূৰিলে তাক চবেই চাই চোৱা নাই আৰু তেওঁ সি তাৰো কেনেকুৱা সি ঘূৰি ফুৰে পিছদিনা আহিবলৈ কুকুৰ চালক বামুণ তাৰ মুখত বৰ বেয়া কুকুৰ চালক বামুণ তেতিয়া হেলমেট থ'বলৈ জেগা নাপালি মোৰ তাত থৈছ মানুহে নোচোৱা মানুহে চাই মোক ধুনীয়া দেখিছে বুলি চাইছে বুলি ভাবো তোৰ হেলমেট চাইছে এইবিলাক গালি চালি পাৰি মই কেনেকৈ জানো সেই দুদিন মোৰ নাছিলে আপুনি শ্বুটিং থাকিলেহে আহে আহি যাওঁ সেই তেনেকুৱা কিছুমান এই গালি চাই সেইবিলাকত ফূৰ্তি লাগে আৰু মানে দুখ লাগে কেতিয়াবা কিছুমান কথাত হজম কৰিব লাগে আৰু আমি হজম কৰিব লাগে হয় সেইটোৱে সকলোতকৈ ভাল গুণ আৰু হজম কৰিবই লাগিব দাদা সফল ব্যক্তি বুলি আপোনালোকক আমি ভাবোঁ তাৰ মাজতে আপুনি কেতিয়াবা আপোনাৰ দৃষ্টিত বিফল হৈছেনে যিটো পাব লাগে বুলি পোৱা নাই বা যেনেধৰণে কৰিব লাগে বুলি কৰা নাই আৰু তাৰপৰা শিক্ষা ল'ব পাৰিছেনে কেতিয়াবা ডাঙৰ প্ৰশ্নই কৰিছে কৰিব সফল বিফলটো মানে কি আৰু শিকিবলগীয়াতো বহুত আছে আমিতো একোৱেই নহয় বাৰু নগণ্য মানুহ মানে ভাগ্য ভাল ভ্ৰাম্যমানত থাকি ভৱেন শইকীয়া ছাৰৰ নিচিনা মানুহৰ লক্ষ্যধৰ চৌধুৰী ছাৰৰ নিচিনা ব্যক্তি আব্দুল মজিদৰ নিচিনা মজিদকা বুলি কওঁ মজিদদাৰ নিচিনা মানুহ তাৰপিছত আমাৰ নাট্যকাৰ হেমন্ত দত্ত দাদা বুলি মাতিছিলোঁ আৰু তেতিয়া এইসকলৰ পৰা যথেষ্টখিনি শিকিছিলোঁ মহেন্দ্ৰ বৰঠাকুৰ ছাৰ দুৰ্গেশ্বৰ বৰঠাকুৰ এইবিলাক নাটক চাটকো কেনেকৈ কৰিব লাগে ক'ত যাব লাগে ডাইলগটো কেনেকৈ ক'ব লাগে এইবিলাক কিমান ধুনীয়াকৈ শিকাইছিলে ন সেইফালৰ পৰা কিবা বহুত শিকি পেলাই নিজেই ভাল লাগে মানে পাইছোঁ আৰু এতিয়া কিছুমান দেখোঁ আৰু ক'ব লাগে কৈ দিয়ে কোনো ফিলিংছ নাথাকে কিছুমান সেইবিলাকত অকণ বেয়া লাগি যায় আৰু কিন্তু শিকাৰ ভিতৰত তেখেতসকলৰ পৰা বহুতখিনি শিকিলোঁ আৰু 80% মানুহক ভগৱানে দিয়েই শিকাই মেলি পঠিয়াই 20% ল'বলগীয়া হয় দাদা আৰু এটা কথা কৈছোঁ সাধাৰণতে আমাৰ এক্টৰ বা ছিংগাৰ যি শিল্পীসকলৰ এটা সময় আহে যিটো সময়ত তেওঁ চইচ কৰিবলগীয়া হয় যে তেওঁ ভাল পোৱা কামখিনি নিচা হিচাপে লওক বা পেচা হিচাপে লওক মানে কথাটো কি হৈছে ফাইনেন্সিয়েল ষ্টেবিলিটিৰ কাৰণে আপোনাৰ জীৱনতো তেনেকুৱা সমস্যা আহিছিলে নে আহিছিলে মই যেতিয়া ভ্ৰাম্যমানৰ পৰা আহোঁ
ঘৰৰ পৰা মই একো সুবিধা পোৱা নাই। মোৰ ঘৰখনৰ পৰা অভাৱ নাই পোৱা। হয় কিন্তু নিজেই যেতিয়া এই ডাঙৰ হৈ পেলাই এই নিজস্ব বুলি বস্তু এটা থাকেতো, হয় সেই বস্তুটো সময়ত একো নাপাই পেলাই দিশহাৰা হৈছিল। হয় তেতিয়া মোৰ ভাইটি এটা আছিলে শ্বিলঙৰ, হয় খুৰাৰ ল'ৰা। সেই খুৰাৰ ল'ৰা সি MECB হয় মেঘালয় ষ্টেট ইলেক্ট্ৰিচিটি বৰ্ডৰ ইঞ্জিনিয়াৰ আছিলে। এই তাৰ লগতে থাকোঁ, কণ্টেক্ট চণ্টেক্ট এনেকৈ কৰিছিলোঁ। তেতিয়া ভাবিছিলোঁ কিবা এটা পাই গ'লে, কিবা এটা পাই গ'লে। তাৰপিছত তেনেকৈ আহি মই সাংস্কৃতিক সঞ্চালকালয় এই হেৰিটোত সোমাইছিলোঁ। এনেকৈ 20 বছৰ থাকিলোঁ। এই যে আমি শ্বুটিং কৰোঁ বা নাটক কৰোঁ, এইকেইটাই পইচাই চলিবলৈ অসুবিধা হয়। সঁচাকৈ অসুবিধা হয়। এতিয়া অলপ ভাল হৈছে, তেতিয়াতো নাই। এতিয়া যথেষ্ট ষ্টেবিলিটি আহিছে। এতিয়া আহিছে আৰু খুব ভাল ল'ৰা ছোৱালী ওলাইছে দেই। ইমান ধুনীয়া অভিনয় কৰা ল'ৰা ছোৱালী ওলাইছে। মই মানে চেলুট দিওঁ তেওঁলোকক। মই দাদা তাকে ইমান ধুনীয়া অভিনয় কৰে, মানে বাহ বোলো ভাল। এনেকৈ যদি হৈ যায়, এই নতুন চাম খুব মানে হেৰি হয়, তেওঁলোক মানে এই বস্তুটোলৈ আগ্ৰহী। এনেকৈ কৰিম। আৰু দাদা শ্বুটিঙততো নিজে দেখিছোঁ, আমি যাওঁ আগতে ধৰক এটা সময়ত কি আছে অলপ স্কিপটো কৰিবলৈ সময় পায়, এতিয়া একেবাৰে নাপায়। ল'ৰা ছোৱালী গ'ল, চিন কাটি থোৱা থাকে, ড্ৰেছটো কৰা হয়, আপোনাক কৈছেগে দাদা এই স্কিপটো চাই মেকআপ কৰিলে, কষ্টিউম দিলে, গ'লো স্কিপটো। আৰু প্ৰথম চাগে আপুনি মাষ্টাৰকেইটা চাই তাৰপিছত ক্ল'জটো যাবই। মাষ্টাৰটো কি হয়, এই 4 বা 3টা মানুহ একদম মাষ্টাৰটো পুৰা কৰি মাষ্টাৰটো শেষ কৰি লওঁ, সেই তেনেকৈ দৰকাৰ পৰিলে বেছি ভাল কৰিম ক্ল'জটো। আৰু মাৰাত্মক কথা, ক্ল'জটো কৰিবলৈ খুব দিগদাৰ, বহুত দিগদাৰ। কাৰণ এক্সপ্ৰেছনৰ পৰা আদি কৰি প্ৰত্যেকটো, কাৰণ গোটেই এক্সপ্ৰেছনখিনি তাতে ওলাই যায়। আৰু এই চবতকৈ ভাল লগা কথাটো হৈছে, যিখিনি নতুন চাম আহি আছে তেওঁলোকে কিন্তু সেইবোৰত এক্সপাৰ্ট থাকে। মই মানে প্ৰায়ভাগৰ এক্টৰ এক্ট্ৰেছকে দেখোঁ, তেওঁলোকক আৰু মানে নতুন অহা চামটো সঁচাকৈ শলাগ ল'বই লাগিব। তেওঁলোকে পঢ়িছে এই বিষয়টোৰ ওপৰত পঢ়ে। মই মানে ল'ৰা ছোৱালীকেইটা দেখি ইমান ভাল লাগে, ইমান খবৰ মানে ইমান হেৰি দিয়ে। তেওঁলোকে কিবা এটা ডাইলগ কৰাৰ দৰে কিটো কৰিব, কি ধৰণে মানে এটাই কিবা দিশতে এক্সপাৰ্ট ক'ব লাগিব, সেইটো শলাগ দিব লাগিব। আৰু হওক, সেইটোৱে হওক, অসমখন আগুৱাই তেওঁলোকেই নিব লাগিব। আৰু এইটো কৰিলেহে প্ৰফেচনেলি তেওঁলোক আগবাঢ়ি যাব আৰু এষ্টাব্লিছ হ'ব। হয়, আমাক সেইটোৱে লাগে। যিকোনো উপায়ে দাদাই যিমানখিনি পাৰে জুবিন দাই আগবঢ়াই থৈ গৈছে, আৰু বাকী চামৰ দায়িত্ব হৈছে ইয়াতকৈ আগলৈ নিয়া, সপোনখিনি পূৰণ কৰক। দাদা সৰু 3টামান প্ৰশ্ন সুধিছোঁ, একদম সৰু। একেবাৰে আপোনাৰ সুখৰ সংজ্ঞাত বেষ্ট মমেণ্টটো দিয়া। বেষ্টটো কি, এই এতিয়া ধৰক মই আহিছোঁ, ঘৰখনত ছোৱালী এজনী আছে, মানুহজনী আছে। এতিয়া এইটো সময়ত মই এনেকৈ ধুনীয়াকৈ কথা বতৰা পাতিছোঁ, এইটো এটা সুখ পাইছোঁ। এই সুখটো যিকোনো মানুহে নাপায়। গৈ পেলাই মই মানুহজনীক কওঁ, তেওঁলোকে ভাল পাইছে। আৰু এই ঘৰখনলৈ এতিয়া মানে এনেকুৱা কেনিবা যাবলৈ মন নাযায়। ক'ৰবাত কিবা এটা কৰিবলৈ মোৰ ঘৰখনৰ মনত পৰে। তেওঁলোকৰ ছোৱালীজনীৰ পঢ়ি শুনি ডাঙৰো হৈছে, MSc কৰি আছোঁ ফাৰ্মাকলজিত। সুখৰ সংখ্যা বুলি ক'লে মোৰ ফেমিলিটোক লৈ পেলাই আৰু মানুহখিনি যিটো আদৰ, সেইখিনিয়ে সুখ লভিছোঁ। আৰু এইটো থাকি যাব, সেইখিনিয়ে বেষ্ট মুভমেণ্ট। আৰু এইটো দাদা আৰু এটা প্ৰশ্ন সোধোঁ, নৰ্মেলি প্ৰায় ধৰণৰ সোধাই হয় সেইটো। আমাৰ এনেকুৱা এটা দিন আহে যিটো দিন ধৰক
পিছতো কেতিয়াও আমি কেলেণ্ডাৰত ৰাখিবই নিবিচাৰোঁ এনেকুৱা বিচাৰোঁ যে সেই দিনটো বৰ কঠিন আছিলে জীৱনৰ পৰা যদি সেই দিনটো আঁতৰি গ'লহেঁতেন আমি কিবা এটা চেঞ্জ কৰিব পাৰিলোহেঁতেন আপোনাৰ তেনেকুৱা দিন নিশ্চয় আহিছে চাগে জীৱনত তো জনাব নেকি কেনেকুৱা দিন আছে কোনটো দিন আছিল কোনটো দিন মানে কি মই যেতিয়া এনেকুৱা হৈছে মই ভ্ৰাম্যমানৰ পৰা একো নাপাওঁতে হয় ভাইটিটো ২৭ বছৰ ঢুকাই থাকিলে তেতিয়া একোৱেই নাই মই ঘৰৰ পৰাও কিবা হেৰি কৰিব নোৱাৰোঁ সেইকাৰণে এনেকুৱা হৈছিলে কি মোৰ যে আজি ৰাতিপুৱা বনাইছোঁ তাৰে আধা থৈ পেলাই গধূলিলৈ খাম ৰাতিলৈ খাম এই তেনেকুৱা এটা পৰিস্থিতিতো পৰিছিলোঁ কিন্তু ঘৰত মোৰ অভাৱ নাই কিন্তু মই যাব নোৱাৰোঁ গুৱাহাটীমুখী হৈ গ'লো এইটো কাৰণে গুৱাহাটী মানে ঘৰৰ পৰা কিবা আনি যেনেকৈ চলিম সকলোৰে এটা ষ্টেজ আহে সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰমানে তাৰপিছত এনেকৈ আহি লৈ গৈছে আৰু দেই ট্ৰেকত গুচি গৈছোঁ সেইধৰণে আহি এনেকৈ পাইছোঁ আৰু এতিয়াতো ভালেই হ'ল সেই মমেণ্টটো কেতিয়াও পাহৰিব নোৱাৰিম মই এটা মানে সেইকেইটা অকণমান হেৰি আছিলে দুখ লগা দিন আছিলে মোৰ যিহেতু আপুনি এজন অভিনেতা মনত থকা এনেকুৱা এটা ৰোল আছিলে নেকি যিটো আপুনি যদি মাৰ্কিং কৰে এই ৰোলটোৱে মোৰ সৰ্বশ্ৰেষ্ঠ ৰোল আৰু ইয়াক মই ৰিপিটলি কৰি দিব বিচাৰোঁ তেনেকুৱা এটা ৰোল আছে দেই মোৰ মানে কি হৈছিলে এই মহেন্দ্ৰ ঠাকুৰ ছাৰৰ এখন নাটক আছিল অমানুষ চিনেমাখন চাইছিলে উৎপল দত্তই যে কৰিছিল অমানুষ হিন্দীখন চাইছিলানে উৎপল দত্তই বৰ সুন্দৰ এটা ৰোল কৰিছিলে সেই অমানুষ নাটকখন মহেন্দ্ৰ ঠাকুৰে অনুবাদ কৰিছিলে তাৰপিছত তাত অভিনয় কৰিছিলে প্ৰাণজিৎ দাস মই মঞ্জু বৰদলৈ এনেকৈ কৰিছিলোঁ তাত মই গদা বুলি এটা চৰিত্ৰ কৰিছিলোঁ প্ৰাণজিৎ দাসে বৰ অমানুষৰ আকৌ পিছৰ কিন্তু ভৱেন শইকীয়া ছাৰে মহেন্দ্ৰ ঠাকুৰে ছাৰে সম্পূৰ্ণ কৰিব নোৱাৰাৰ কাৰণে ভৱেন শইকীয়া ছাৰে লিখিছিলে লিখি পেলাই এই অমানুষত গদা বুলি এটা চৰিত্ৰ আছিলে সেইটো কমেডি চৰিত্ৰ দেই এই যে এই তাত এটা ডান্স আছিলে ডান্স মানে মই নিজে ক্ৰিয়েট কৰিছিলোঁ ঘুমকি এই লোকেল হেৰি চেৰি মদ চদ আনি পেলাই তেওঁ দিওঁ তেওঁ মদ খাই গ'ল এইটো দিওঁ মেলৰি সেই চৰিত্ৰটো মই এতিয়াও পাৰোঁ মানে সেই চৰিত্ৰটো খুব পঢ়িবলৈ মন যায় আৰু মানে একদম গেলা মত আহি এটা তেনেকুৱা চৰিত্ৰ তাৰোপৰি এইটো এনেকুৱাবোৰ আছেই ভাড়াঘৰ এইটো আছেই এনেকুৱা চৰিত্ৰ বেয়া নাই মনত ৰাখিলে সেই চৰিত্ৰটো মোক খুব কৰিবলৈ মন যায় তেনেকুৱা চৰিত্ৰবোৰ ভাল লগা চৰিত্ৰ খুব ভাল লগা চৰিত্ৰ অমানুষ নাটক আছিল আৰু মহেন্দ্ৰ ঠাকুৰৰ অনুবাদ আছিলে তাৰপিছত আকৌ কালচাৰেল এফেয়াৰ্ছৰ এখন আছিলে এই হেৰিখন তাত এটা ৰোল কৰিছিলোঁ বিষয় হ'ব পাৰে কালচাৰেল এফেয়াৰ্ছে অল আছাম হেৰি কৰিছিলে তাত এটা মাষ্টৰ ৰোল কৰিছিলোঁ মানে সেই চৰিত্ৰটো আকৌ কৰিবলৈ খুব মন যায় মানে তেনেকুৱা চৰিত্ৰ খুব ভাল লাগিছিল ধন্যবাদ দাদা আপুনি আমাৰ ওচৰলৈ অহাৰ কাৰণে আৰু বিশেষকৈ ইমানখিনি কথা জনোৱাৰ কাৰণে আৰু আমিও আশা কৰিছোঁ যে আপুনি এনেধৰণে আমাক যিমানখিনি দিলে আৰু দি যাওক আগন্তুক কেইটা বছৰ আৰু দি থৈ যাওক উপহাৰখিনি দি থৈ যাওক অভিনয় যোগে আৰু তাকে কামনা কৰিছোঁ আৰু আপোনাৰ স্বাস্থ্য ভাল হৈ থাকক আৰু পুনৰ এবাৰ আপুনি ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ মই কি কৈছোঁ মই নাজানো একদম সুন্দৰ মানে কি হেৰি যি মনত আছে খুদকে গৈছোঁ ইয়াত কোনো কৃত্ৰিমতা নাই ভাল লাগিছে তুমি প্ৰশ্নবিলাক সুধিছা আৰু সেই ধৰণৰ উত্তৰটো পাইছা না সেইটোও পাইছোঁ আৰু এনেকেই তোমাৰ অনুষ্ঠানটো আগবাঢ়ি যাওক ভাল লাগিল আকৌ অহাৰ আশাৰে আৰু তোমাকতো চবেই চিনি পাই হ'ল
তুমি বচাই কাৰণে ৰৈ থকা নাই ধন্যবাদ দাদা সেইটো কাৰণে বিশেষ ধন্যবাদ মানে আপুনি অহাৰ কাৰণে আৰু সেইটো আপোনাৰ আমাৰ প্ৰতি মৰম গতিকে আকৌ এবাৰ ধন্যবাদ আমাক এই মৰমখিনি দিয়াৰ কাৰণে। ঠিক আছে ধন্যবাদ দৰ্শক।